বন্ধুসকল, মই আছোঁ আজি ৰুদ্ৰসাগৰৰ জলাশয় পাৰত। মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ত্ৰিপুৰা আটাইতকৈ সুন্দৰ আৰু ভাল লগা সৌ দূৰত জিলিকি থকা নিৰমহল। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইতিমধ্যে নাও চলিবৰ সময় হৈ গৈছে। মই নাওলৈ আহি আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। কেনেকুৱা লাগিছে? ভাল লাগিছে? চলো নিৰ্মল, আজ দেখেগা হম কেসে লাগেগা। ত্ৰিপুৰাৰ আটাইতকৈ সুন্দৰ ঠাই এই নিৰমহল। নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে। আমি পাওঁ পাওঁ হৈছে এই নাওখন, আৰু বেছি সময় নালাগে, আৰু 2 মিনিটৰ ভিতৰতে আমি পাই যামগৈ। এয়া মহলৰ তল অংশ। আমি ভিতৰ অংশলৈ যাম, কিন্তু তাৰ আগতে আমি টিকেট কাউণ্টাৰত টিকেট কৰি ল'ব লাগিব। টিকেট কাউণ্টাৰ আছে, এতিয়া আমি টিকেট কৰি ল'ব লাগিব। টিকেট কৰি আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। এইবিলাক শাৰী শাৰী কৰি যে আপোনালোকে গছবিলাক দেখিছে, এইবিলাকক ফক্সটেল পাম বুলি কয়। ইয়াৰ গুটিৰ পৰা তেল প্ৰস্তুত কৰা হয়। এই গছৰ গুটিবিলাক দেখিবলৈ একদম সদিশ তামোলৰ দৰে। আপোনালোকে লক্ষ্য কৰক। আমি এতিয়া ভিতৰলৈ সোমাই যাম। হাই, মন কৰিব আপোনালোকে, কি সুন্দৰ লাগিছে ভিতৰ ভাগ। এতিয়া বাইদেউ বাইদেউ ৰৈ আছে। এই জলাশয়টো আপোনালোকে ইয়াৰ পৰাও লক্ষ্য কৰিব পাৰিব। নিশ্চয় দেখিছে। কি সুন্দৰ লাগিছে ইয়াৰ পৰিৱেশটো। এতিয়া মই বেলেগ এটা অংশলৈ যাম। নিশ্চয় দেখিছে।
নিৰ্মহল। যদি আপোনালোকে ত্ৰিপুৰালৈ আহে তেন্তে ইয়াক চাবলৈ কেতিয়াও নাপাহৰিব। মই এতিয়া এই খটখটিয়ে দি ওপৰ অংশলৈ উঠি যাম। এতিয়া আপোনালোকৰ ওপৰ অংশৰ দেখুৱাটো মই চেষ্টা কৰিম। কি সুন্দৰ, ভাগৰ লাগি গৈছে। চাওক কি ধুনীয়া এটা প্লেচ। ত্ৰিপুৰালৈ আহিলে আপোনালোকে নাপাহৰিব, যিকোনো উপায় হ'লেও আপুনি চাবলৈ ইয়ালৈ আহিব। মই এতিয়া ওপৰ অংশলৈ আহি আছোঁ। কি সুন্দৰ পৰিৱেশ। কি সুন্দৰ পৰিৱেশ, সঁচাকৈ ইমান ভাল লাগিছে। এতিয়া আমি নিৰ্মলৰ বেলেগ এটা অংশলৈ আমি গৈ আছোঁ। হাই দাদা, হাই। কি সুন্দৰ লাগিছে। আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় মন কৰিছে চাৰিওফালে পানীৰে আৱৰি আছে এই নিৰ্মহলটো। আপোনালোকে লক্ষ্য কৰক। বন্ধুসকল, ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। ভাল লাগিলে লাইক কৰিব, লগতে আনকো বিলাই দিয়াৰ চেষ্টা কৰিব। শেষত